সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ। আজি 2020 চনৰ ছেপ্টেম্বৰ মাহৰ 12 তাৰিখ আৰু অসমীয়া ভাদ মাহৰ 26 তাৰিখ, বাৰ শনিবাৰ। সূৰ্যোদয় 4:59, সূৰ্যাস্ত 5:20, তিথি কৃষ্ণা দশমী, নক্ষত্ৰ আদ্ৰা 5:04 তাৰপাছত পূৰ্ণবসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি দিনৰ ভাগত যদি কোনো শুভ কাম কৰিম বুলি ভাবিছে তেন্তে সেই শুভ কামৰ বাবে থকা শুভ মুহূৰ্তৰ সময় হৈছে পুৱা 6:32 পৰা পুৱা 8:05 আকৌ দিনৰ 11:10 বা 5:03:48। আজি ৰাতিৰ ভাগত যদি কোনো শুভ কাম কৰিম বুলি ভাবিছে তেন্তে সেই শুভ কামৰ বাবে থকা শুভ মুহূৰ্তৰ সময় হৈছে সন্ধ্যা 5:20 বা ৰাতি 6:48, আকৌ ৰাতি 8:15 বা ৰাতি 12:35, আকৌ ৰাতি 3:33 বা পুৱা 5 বজালৈকে। আজিৰ দিনৰ ভাগত থকা অভিজিত মুহূৰ্তৰ সময় হ'ল দিনৰ 10:43 বা দিনৰ 11:35। আপোনালোকৰ শুভ কামসমূহ এই শুভ মুহূৰ্তবোধ কৰি শুভ ফলৰ পৰিমাণ বৃদ্ধি কৰি কৃতকাৰ্যতা লাভ কৰক। আহি থকা ৰাহুকালৰ সময় হৈছে পুৱা 8:05 বা পুৱা 9:37। এই সময়ছোৱাক দিনটোৰ অতি অশুভ সময় হিচাপে গণ্য কৰা হয়। গতিকে কোনো শুভ কাম বা কোনো শুভ কামৰ আৰম্ভণি এই সময়ছোৱাত নকৰিব। এতিয়া হওঁ ৰাশি বিচাৰলৈ। প্ৰথমে মেঘ ৰাশি। শুভকাৰক গ্ৰহ মংগল, শুভ ৰং পাতল ৰঙা, শুভ সংখ্যা 6। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে শুভ মিশ্ৰিত ফল লাভ কৰিব। আজি আৰ্থিক দিশত আপুনি অতি শুভ ফল লাভ কৰিব। আপোনাৰ ব্যক্তিত্বৰ বহিঃপ্ৰকাশ হৈ সকলো সমস্যাৰ সমাধানৰ পথ পাব। আজি আপুনি কৰ্মক্ষেত্ৰত নিজ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত কোনো নভবা উৎকৰ্ষা হোৱা ধনৰ আগমনে আপোনাৰ আৰ্থিক ভেটি টনকিয়াল কৰিব। মনৰ আশা পূৰণ হোৱা দেখা যায়। বেপাৰ বাণিজ্যত কিন্তু কঠোৰ শ্ৰম কৰিবলগীয়াও দেখা গৈছে। বেপাৰ বাণিজ্য তেহে বিস্তাৰ হ'ব। কোনো মাংগলিক কৰ্ম আপোনাৰ গৃহত আয়োজন হ'ব পাৰে। ঘৰুৱা পৰিৱেশ অতি সুন্দৰ হ'ব, কিন্তু বাহিৰা ব্যক্তিৰ হস্তক্ষেপৰ পৰা সাৱধানতা অৱলম্বন কৰক। দাম্পত্য জীৱনত সুন্দৰভাৱে দিনটো পাৰ হ'ব। চাকৰি প্ৰাৰ্থীৰ শুভ দেখা যায়। প্ৰেমত সুন্দৰ ফল লাভ হ'ব আৰু কিছুৰ প্ৰেমে পূৰ্ণতা লাভ কৰাও দেখা যায়। বৃষ ৰাশি। শুভকাৰক গ্ৰহ শুক্ৰ, শুভ ৰং বগা, শুভ সংখ্যা 9। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰা দেখা যায়। দিনটো অতি ব্যস্তভাৱে পাৰ হ'ব। আৰ্থিক দিশত বিভিন্ন দিশৰ পৰা আপুনি আজি অৰ্থ পাবলৈ সক্ষম হ'ব। ব্যৱসায়ত বিনিয়োগ কৰাৰ আগতে কোনো সুপৰামৰ্শদাতাৰ পৰামৰ্শ গ্ৰহণ কৰক, তেহে সফলতা লাভ হ'ব। আজিৰ দিনটোত আপুনি কৰা কামসমূহে আজি স্বীকৃতি পাব। কোনো সম্পদ ক্ৰয়ৰ যোগ দেখা গৈছে। বেপাৰ বাণিজ্যত নতুনত্বৰ সংযোজন ঘটিব। কোনো মাংগলিক কাৰ্য আদি আয়োজন হ'ব পাৰে আপোনাৰ গৃহত। ধৰ্মীয় স্থান দৰ্শনৰ যোগ দেখা যায়, যি আপোনাক মানসিক সুখ আৰু শান্তি প্ৰদান কৰিব। ঘৰুৱা পৰিৱেশ সুন্দৰ হ'ব। সন্তানৰ কৃতিত্বই মনত আনন্দ প্ৰদান কৰিব। প্ৰেমত ব্যাকুলতা থকা দেখা যায় আৰু কিছুৰ সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব। মিথুন ৰাশি। শুভকাৰক গ্ৰহ বুধ, শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা 8। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলৰ কিছু মধ্যমভাৱে পাৰ হ'ব। আৰ্থিক দিশত কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ সুপৰিকল্পনাসমূহক বাস্তৱ ৰূপ প্ৰদান কৰক। আপুনি আৰ্থিক দিশত আশা কৰাতকৈও শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি যিকোনো অনাকাংক্ষিত পৰিস্থিতিত পৰিব পাৰে, যিয়ে আপোনাক অসুবিধাত পেলাব পাৰে। কোনো ক্ষেত্ৰতে যিকোনো ক্ষেত্ৰত হঠাৎ সিদ্ধান্ত নল'ব। আজি কোনো অপ্ৰত্যাশিত পৰিৱেশৰ মুখামুখি হ'ব পাৰে, যি পৰিৱেশৰ যোগেদি আপোনাৰ কোনোৱে কিছু বিভ্ৰান্তিটো পেলাব পাৰে। আপোনাৰ ব্যৱহাৰ সকলো ক্ষেত্ৰতে সংযম ৰক্ষা কৰক। আজিৰ দিনটোত কিছু অকলশৰীয়া অনুভৱ হ'ব পাৰে। আপোনাৰ ব্যক্তিত্বৰ বলত সকলো সমস্যাৰ সমাধানৰ পথ পাব। ঘৰুৱা পৰিৱেশ সুন্দৰ হ'ব। বেপাৰ বাণিজ্যত আপুনি কৰা প্ৰয়াসবোৰৰ যোগেদি আপোনালৈ যথেষ্ট অৰ্থৰ আগমনো হোৱা দেখা যায়, কিন্তু মাটি বাৰীত আজিৰ দিনটোত বিনিয়োগ নকৰিব। প্ৰেমে পূৰ্ণতা লাভ কৰি আপোনাক সুখ প্ৰদান কৰিব। কৰ্কট ৰাশি। শুভকাৰক গ্ৰহ চন্দ্ৰ, শুভ ৰং বগা, শুভ সংখ্যা 3। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে নিজকে কোনো নতুন পৰিৱেশত আৱিষ্কাৰ কৰিব পাৰে। সেই পৰিৱেশে আপোনালৈ সুখ আৰু আনন্দ কঢ়িয়াই আনিব। কোনো ভ্ৰমণ হ'ব পাৰে। ভ্ৰমণ আপোনাৰ বাবে লাভদায়ক দেখা যায়। আৰ্থিক দিশত যথেষ্ট সুন্দৰ ফল লাভ কৰিব। দিনটো আপোনাৰ কৰ্মব্যস্তভাৱে পাৰ হ'ব। বেপাৰ বাণিজ্যত সুফল লাভ কৰিবলৈ আপুনি যথেষ্ট কষ্ট কৰিবলগীয়া আছে। আজিৰ দিনটোত সকলো ক্ষেত্ৰতে যিকোনো সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰক, তেহে সফলতা লাভ হ'ব। আজি ঘৰুৱা পৰিৱেশত সুন্দৰ পৰিৱেশ লাভ কৰিব। পাৰিবাৰিক জীৱনত সুখ লাভ কৰা দেখা যায়। চাকৰি প্ৰাৰ্থীৰ শুভ দেখা যায়।
প্ৰেমস্পাদে আপোনাক লৈ গৌৰৱবোধ কৰিব। সিংহ ৰাশি শুভকাৰক গ্ৰহ ৰবি, শুভ ৰং ৰঙা, শুভ সংখ্যা 5। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে সামাজিকভাৱে মান আৰু সন্মান পাবলৈ সক্ষম হ'ব। আৰ্থিকভাৱে অতি লাভান্বিত হ'ব। আজিৰ দিনটোত বেপাৰ বাণিজ্যত অতি সুফল লাভ কৰি আপুনি গৌৰৱান্বিত হ'ব। ঘৰুৱা কোনো সামাজিক শুভ অনুষ্ঠানৰ আয়োজন হ'ব পাৰে, য'ত আত্মীয় কুটুম বন্ধু বান্ধৱ গোট খাই আপোনাৰ পৰিৱেশ সুন্দৰ কৰি তুলিব। ঘৰুৱা পৰিৱেশ সুন্দৰ হ'ব, দাম্পত্যত সুখ লাভ হ'ব, প্ৰেমত নতুনত্ব লাভ হ'ব আৰু কিছুৰ প্ৰেমে স্বকীয়তা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশি শুভকাৰক গ্ৰহ বুধ, শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা 2। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলে শুভভাৱে মিশ্ৰিত ফল লাভ কৰিব। আৰ্থিক দিশত আপুনি কৰা প্ৰয়াসসমূহে আপোনালৈ সফলতা কঢ়িয়াই আনিব। আজি সকলো ক্ষেত্ৰতে আপুনি কোনো শুভাকাংক্ষীৰ সহায় সহযোগ লাভ কৰা দেখা যায়। বেপাৰ বাণিজ্যত কিছু ধ্যান দিয়াৰ দৰকাৰ আছে। আৰ্থিক লেনদেনত সতৰ্ক হওক। কৰ্মচাৰীয়ে কৰ্মক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে ঊৰ্ধ্বতম বিষয়াৰ পৰা। ঘৰুৱা কিছু সমস্যাই আপোনাৰ মানসিক অশান্তিও বৃদ্ধি কৰিব পাৰে। গতিকে আপুনি সকলো ক্ষেত্ৰতে সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰক। পাৰিবাৰিক জীৱনত সুখ লাভ হ'ব। প্ৰেমত সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব আৰু আশা বৃদ্ধি পাব। তুলা ৰাশি শুভকাৰক গ্ৰহ শুক্ৰ, শুভ ৰং বগা, শুভ সংখ্যা 2। আজিৰ দিনটো অতি শুভ দেখা যায় এই ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। আৰ্থিক দিশত আপোনাৰ যথেষ্ট উন্নতি ঘটিব। ব্যৱসায়িক বিনিয়োগে লাভ প্ৰদান কৰা দেখা যায়। আজি আপোনাৰ সৃষ্টিশীলতাই আপোনাক প্ৰতিষ্ঠা প্ৰদান কৰিবলৈ সক্ষম হ'ব। সামাজিক ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সফলতাৰ যোগ সৃষ্টি হৈছে। কিছুৰ ক্ষেত্ৰত দিনটো মনে ভবা ধৰণে কামবোৰ নহ'ব পাৰে। গতিকে কিছু সাৱধানতা অৱলম্বনে আপোনাক সুফল প্ৰদান কৰিব। আৰ্থিক দিশত যথেষ্ট অৰ্থৰ আগমন হ'ব কোনো নভবা উৎসৰ পৰা। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো অতি সুন্দৰ ফল লাভ কৰিব। আপোনাৰ দক্ষতাৰ বলত সকলো ক্ষেত্ৰতে আপুনি সফলতা পাবলৈ সক্ষম হ'ব। কোনো ভ্ৰমণ হ'ব পাৰে, ভ্ৰমণে আপোনাক সুখ প্ৰদান কৰিব। চাকৰি প্ৰাৰ্থীৰ শুভ দেখা যায়। দাম্পত্য জীৱনত সুখ লাভ হ'ব। প্ৰেমত সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব। বৃশ্চিক ৰাশি শুভকাৰক গ্ৰহ মংগল, শুভ ৰং ৰঙা, শুভ সংখ্যা 8। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে সুখ আৰু আনন্দৰে অতিবাহিত হ'ব। কোনো বিশেষ কামত আজি আপুনি দিনটো ব্যস্ত থাকিবলগীয়াও হ'ব পাৰে। দীৰ্ঘদিনীয়া চিন্তা আৰু মানসিক চাপৰ পৰা আজি আপুনি মুক্তি লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত আপুনি যথেষ্ট সুন্দৰ ফল পাবলৈ সক্ষম হ'ব। বেপাৰ বাণিজ্যত আপোনাৰ সুনাম প্ৰতিষ্ঠা হ'ব। আজিৰ দিনটোত কাকো তিৰ্যক মন্তব্য প্ৰদান নকৰিব, নহ'লে কোনো সমস্যাত পৰিব পাৰে আপুনি। পৰিয়ালৰ লগত বহুতো মধুৰ মুহূৰ্ত অতিবাহিত হ'ব। দাম্পত্য জীৱনত সুখ লাভ কৰা দেখা যায়। জীৱন সংগীৰ পৰা কোনো সুসংবাদ লাভ কৰিব। প্ৰেমত ৰোমান্টিকভাৱে দিনটো পাৰ হ'ব। ধনু ৰাশি শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ ৰং হালধীয়া, শুভ সংখ্যা 5। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলৰ সকলো দিশৰ পৰাই শুভ দেখা যায়। সুখ আৰু আনন্দৰে দিনটো অতিবাহিত হ'ব। আজিৰ দিনটোত আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাই আপোনাক সকলো ক্ষেত্ৰতে সুখী কৰি তুলিব। আপোনাৰ কামসমূহ সমাধান হ'ব। আৰ্থিক দিশত আপুনি আজি অন্য দিনতকৈ যথেষ্ট সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বেপাৰ বাণিজ্যত আপোনাৰ বুদ্ধিমত্তাৰ জৰিয়তে আপুনি অতি সুন্দৰ ফল লাভ কৰিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব সকলো ক্ষেত্ৰতে। ঘৰুৱা পৰিৱেশ অতি সুন্দৰ হ'ব। আপোনাৰ জীৱন সংগীয়ে আপোনাক লৈ আজি গৌৰৱবোধ কৰিব। প্ৰেমত আনন্দ লাভ হ'ব আৰু কিছুৰ কিন্তু ব্যাকুলতা থকাও দেখা যায়। মকৰ ৰাশি শুভকাৰক গ্ৰহ শনি, শুভ ৰং নীলা, শুভ সংখ্যা 4। আজিৰ দিনটো আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব সকলো ক্ষেত্ৰতে। আৰ্থিক দিশত আজি শুভ ফল লাভ কৰি আপুনি আনন্দিত হ'ব। কোনো নতুন প্ৰকল্পত বিনিয়োগে আপোনালৈ অৰ্থৰ আগমন ঘটাব। সকলো ক্ষেত্ৰতে সাৱধান হওক, নহ'লে আজি কিছু সম্পদ চুৰ হোৱাৰ যোগ দেখা যায়। আজি কোনোৱে আপোনাৰ সৰতাৰ সুযোগ ল'ব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰিলে সুফল লাভ হ'ব। শাৰীৰিক ক্ষেত্ৰত কিছু মনোযোগ দিয়াৰ প্ৰয়োজন আছে। কোনো উচ্চ পদযুক্ত ব্যক্তিৰ দ্বাৰা আপুনি আজি মাৰ্গদৰ্শন হ'ব, যাৰ জৰিয়তে আপুনি জীৱনৰ গতিপথ সলনি কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশ সুন্দৰ হ'ব। দাম্পত্য জীৱনত সুখ লাভ হোৱা দেখা যায়। প্ৰেমত সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব। কুম্ভ ৰাশি শুভকাৰক গ্ৰহ শনি, শুভ ৰং কফি, শুভ সংখ্যা 6।
আজি দিনটো এই ৰাশিৰ জাতক জাতিকাসকলে অতি উজ্জীৱিত ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কাম কৰাৰ সক্ষমতা বৃদ্ধি পাব। আজি অসম্ভৱ যেন লগা কামো সহজতে সমাধানৰ পথ পাব। আৰ্থিক দিশত অতি সুন্দৰ ফল লাভ কৰিব। আজি পুৰণা কামসমূহ সম্পাদন হৈ আপোনাক সুখ প্ৰদান কৰা দেখা যায়। বেপাৰ বাণিজ্য আজি আপোনাৰ বিস্তাৰ হ'ব। কোনো ভ্ৰমণ হ'ব পাৰে, ভ্ৰমণে আপোনাক সুখ প্ৰদান কৰিব। ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। পাৰিবাৰিক জীৱনত কিছু মধুৰ ফল লাভ কৰিব। প্ৰেমত কিছু ধ্যান দিয়া প্ৰয়োজন আছে আৰু পাছফালে বহুতো ৰোমান্টিক মুহূৰ্ত অতিবাহিত কৰিব পাৰিব। মীন ৰাশি, শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ ৰং সোণোৱালী, শুভ সংখ্যা 8। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলে কোনো দীৰ্ঘদিনীয়া বিৰতিৰ মূৰত সফলতা পাবলৈ সক্ষম হ'ব। বিভিন্ন ক্ষেত্ৰত আপুনি কৰা প্ৰয়াসবোৰে আপোনালৈ সফলতা কঢ়িয়াই আনিব। আৰ্থিক দিশত শুভ দেখা যায়। কোনো মাটি বাৰীত বিনিয়োগে আপোনালৈ লাভ কঢ়িয়াই আনিব। বেপাৰ বাণিজ্যত আপোনাৰ প্ৰভাৱ বিস্তাৰ হোৱা দেখা যায়। বেপাৰ বাণিজ্যত সুন্দৰ ফল লাভ কৰিব। ঘৰুৱা পৰিৱেশত কোনো তৃতীয় পক্ষৰ ব্যক্তিক সোমাবলৈ নিদিব, নহ'লে কোনো আহুকলীয়া পৰিৱেশত আপোনাক পেলাব পাৰে। আজি আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা বাস্তৱ ৰূপ প্ৰদান কৰক। আপুনি সফলতা পাবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশ সুন্দৰ হ'ব। পাৰিবাৰিক জীৱনত সুখ লাভ কৰা দেখা যায়। প্ৰেমত সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব।